ৰাম 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 অ ককাইদেউ মনে মনে ভিতৰৰ পৰা কোনোবাই শুনিব। ঘৰত কোনোৱে নাই, আছো না আহ। মই তোৰ দোকানলৈকে গৈছিলোঁ, অঁ বন্ধ দেখি ঘৰলৈকে গুচি আহিলোঁ। ঘৰত কোনো নাই যে, সেইকাৰণে সোনকালে আহিবলগীয়া হ'ল দোকান বন্ধ কৰি। বাৰু কচোন কিয় আহিলি? তই ছেকেণ্ড হেণ্ড বস্তু নলওঁ জানো? লওঁ, কিন্তু মানে বেছি পুৰণি হ'লে। ৰচোন কচোন। পুৰণা নহয়, একেবাৰে নতুন। এইখন চাচোন। এইখন দেখোন তোক সম্বৰ্ধনাজনক শৰাই, লেবেলো লগাই থোৱা আছে। লেবেলখন উঠাই দিলেই হ'ব, এটা মৰা কাগজহে। কিন্তু তই জাননে ককাইদেউ, এইখন পাবৰ কাৰণে মানুহে কিমান কষ্ট কৰে, কিমান টকা পইচা খৰচ কৰে। আচলতে তই ইয়াৰ মূল্যই বুজি পোৱা নাই। কিন্তু এইখনৰ দামটোহে মোৰ কাৰণে বেছি মূল্যৱান। ঘৰত সজাই থোৱাতকৈ এইখন বেছি দুপইচা পালে মোৰ বেছি কামত আহিব। চলিবলৈ বৰ দিগদাৰ হৈছোঁ। হ'লেও ককাইদেউ, মই এখন ল'ব নোৱাৰোঁ, তই বেয়া নাপাবি। হাত নাও ভাত খোৱা ভীমৰ ভাও লোৱা মই যে কেতিয়াবা সুদা পেটে শুইছোঁ, কোনোবাৰ খবৰ ৰাখিছেনে? স্বৰ্ণলংকাৰ অধিপতি ৰাৱণৰ ভাও লোৱা মই যে ঘৈণীৰ কাণফুলিযোৰ বিক্ৰী কৰি ল'ৰাৰ কলেজৰ পৰীক্ষাৰ ফৰ্ম ফিল আপ কৰাইছোঁ, কোনোবাই খবৰ ৰাখিছেনে? থিয়েটাৰ পাৰ্টিত আছিলোঁ, পুৰণি নাটকবোৰ নচলা হ'ল। মালিকে ক'লে ঘৰলৈ যাওকগৈ, চিনেমাৰ ল'ৰা আনিম, নতুন নাটক ল'ম। মই গুচি আহিলোঁ, হালৰো নহ'লোঁ ফালৰো নহ'লোঁ। মোৰ উমলা ঘৰটোৰ বেৰত যিমানখিনি সম্বৰ্ধনা পত্ৰ ওলমি আছে, মোৰ হাতত সিমান কেইখিলা যদি 100 টকীয়া নোট থকা হ'লেও মই নিজকে ধনী বুলি ভাবিলোহেঁতেন। এতিয়া এইবোৰ আমাৰ নিচিনা মানুহৰ কাৰণে ভালুকৰ হাঙি যেনহে হৈছে। যাওঁ দে। তই বচোন ককাইদেউ, বহ, মই আহি আছোঁ, বহ। কিবা যেন নাই আজি নাই, আছে হুমুনিয়া, আছে হুমুনিয়া, হতাশ হিয়া এখন ল। অৰুণ বিননি হাই হাই, কিবা যেন নাই আজি নাই। লাইটটো বন্ধ কৰি দিওঁ শুনটি। ৰাইজৰ মৰমবোৰ বেছি, টকাকেইটা লৈ মই পোহৰত নিজে নিজকে চাবলৈ লাজ লাগিছোঁ। বন্ধ কৰি দে, যাওঁ দে। আছে